যোৱাকালি সন্ধিয়াৰ ভাগতে মই ধুনহঁতৰ ঘৰ আহি পালোঁ আৰু আজি ৰাতিপুৱা দুইজনে ওলাইছোঁ সিহঁতৰ গাঁৱৰে বাসুদেৱ মন্দিৰটোলৈকে বুলি। পিছে এইভাগ মন্দিৰক বহুতে গাখীৰ খোৱা মন্দিৰ বুলিও জানে আৰু এইভাগ মন্দিৰ আছে আমাৰ দৰং জিলাৰ কলাইগাঁৱত। কোনে কোনে আগে পিছে আহি পাইছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আহিয়ে মই ধুনীয়াকৈ চাকি বন্তিখিনি জ্বলালোঁ, লগতে মনত যিমান যি কথা আছে গোটেইখিনি ভগৱানৰ আগত কৈ দিলোঁ। পিছে আপোনালোকে যে এই শিৱলিংগ ভাগ দেখিছে, এই শিৱলিংগটো দুদিনমান আগতে মাটি খান্দোতে ওলাইছে। চাওকচোন কিমান বেছি ডাঙৰ। আৰু এই মন্দিৰ ভাগক যিহেতু গাখীৰ খোৱা মন্দিৰ বুলি কয়, গাখীৰটো ঢালিবই লাগিব। সেইবাবে মোৰ সাধ্য অনুযায়ী যিমানখিনি পাৰিছোঁ সিমানখিনি দি থৈ আহিছোঁ। পিছে মন্দিৰৰ পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া, লগতে ইয়াতে পুথি পাঠো কৰি আছিলে। অকণমান বহি তাকে শুনিলোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে গাঁৱৰ সহজ সৰল মানুহখিনিৰ লগত এনেকৈ বহি থাকি যে বহুত বেছিয়ে ভাল লাগে। পিছে আপোনালোকে যদি এই মন্দিৰ ভাগলৈকে আহি পোৱা নাই, আহি চাব আৰু মনৰ আশাখিনি ক'ব, চাবচোন কিমান জল্দিকৈ পূৰণ হয়। পিছে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে তেন্তে মোক বহুত বেছি মৰম দিব।